আজি মন চনবোৰ বৰ ভাল লাগি থকা নাছিল। সেই বুলি শনিবাৰ যদিও ক'তো ওলাই যাবলৈ মন নগ'ল। ভাবিলোঁ ভিডিঅ' এটাকে শ্বুট কৰোঁ, কাৰণ বহুতে মোক ৰুমটোৰ ভিডিঅ' এটা খুজি আছিল। কিন্তু শ্বুট কৰাৰ আগত ইমান ভোক লাগি আছিলে, ভাবিলোঁ কিবা এটা খায়েই লওঁ। কি খাওঁ কি নাখাওঁ কৈ এই ফুলকবিখিনিকে ৰ'ষ্ট কৰি ল'লোঁ মাইক্ৰৱেভত। এই টিপটপ গাই বুলি ইনষ্টাগ্ৰাম চেনেল এটা পাইছিলোঁ, অসমীয়া ল'ৰাই। তেওঁ এই ৰ'ষ্টেড ফুলকবিৰ ৰেচিপিটো দেখাইছিলে, তাকে ট্ৰাই মাৰি চালোঁ। তাৰ পাছত ওলাই মেলি ৰুম চুমবোৰ ঠিক কৰি ল'লোঁ, কাৰণ ভিডিঅ' বনাবলৈ আছিলে। ভিডিঅ' শ্বুট কৰি হোৱাৰ পাছত এয়া পাস্তা অৰ্ডাৰ দিলোঁ। ইমান ক্ৰেভিং হৈ আছিলে, নোখোৱাকৈ থাকিব নোৱাৰিলোঁ আৰু সঁচাকৈ খাবলৈ বহুত ভাল আছিলে, দামটোও বৰ বেছি নহয়। তাৰপিছত এইবোৰ খাই দিয়াৰ কাৰণে গিল্টি ফিল হৈ আছিল, সেইবুলি ৰাতি একদম চিম্পল খানা খাইছোঁ। ইমান যে ভাল লাগিলে, দেখিবলৈ বৰ ফেঞ্চি নহয় কিন্তু খাবলৈ টেষ্টি আছিল। আহোঁ দিয়ক, বাই বাই।